যোৱাকালি যে পূজাৰ যোগাৰখিনি কৰি থৈ দিব দিছিলোঁ, কৰি থৈছে না? ই টাকলু বেটা ক'ত গ'ল? তাক লগত লৈ যাব লাগিব, তাক পূজা কৰা শিকাব লাগিব, নহ'লে জীৱনত কি কৰি খাব সি? টাকলু বেটা, ঐ টাকলু বেটা, বাবা আমাৰ গাঁৱত যে সেই মাথাৰ ভলুকা, এই ভলুকাৰ ঘৰত সত্যনাৰায়ণ পূজা আছে, তয়ো মোৰ লগত ওলও। বাবা মই ৰেডি হৈ আহো যা, দেৰি নকৰিবি, জল্দি জল্দি ওলা। লেপ তুলি কম্বল গাৰু চব আছে ইয়াতে। ঐ টাকলু বেটা, পূজাত তই লেপ তুলি কি কৰিবি? বাবা তই কি মানুহ আৰু তাতে টোপনি লাগি কি কৰিবি? কাৰ ঘৰত বিছনা বিচাৰি ফুৰিবি? কোনে আমাক বিছনা দিব? টাকলু বেটা, তই তেতিয়া পূজা কৰিব যাবি, ঘুমাব যাবি? চৰ নাখাওঁতে ভালে ভালে থৈ আহ। বাবা তই কি মানুহ আৰু ভাল ভাবি কিবা এটা কৰো তাকো মানা কৰা। এতিয়া বল, দেৰি হৈছে। এই বামুণ তুই বহুত দেৰি করলা ওই, পূজার টাইমটোৱে পাৰ হৈ যাব এতিয়া। ভৌলুকা, ও ভৌলুকা। ও দেৱা আহি পাইছি, আপোনাৰ কথাই মই কৈ আছিলো, পূজাখান বোলো কৰবা লাগে সোনকালে সোনকালে, বামুণটো দেখোন আহি পাৱা নাই। দে 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 এতিয়া সোনকালে সোনকালে পূজাখান কৰ। ভৌলুকাই জলদি জলদি পূজাৰ সামগ্ৰীখিনি উলিয়াই দি মই পূজাৰ যা যোগাৰ কৰোঁ। মই পূজাৰ চব যোগাৰ কৰি থৈছোৱে বাপা, তই যা ভিতৰক লাগি যা, মই আহি আছো যা, তই পূজাখিনি কৰ সোনকালে সোনকালে। টাকলু বেটা, তই পালাং পিলিং কৰি নাথাকিবি, এই তাতে চকীখনত ধুনীয়াকৈ বহি থাক। হ'ব দে বাবা, মই তাতে বহি থাকিম দে। ঐ ভৌলুকা, সোনকালে পূজাখিনি আৰম্ভ কৰোঁ। বাবা আপি চাপি নাই নেকি বাবা? ঐ টাকলু বেটা, তই মোৰ মান সন্মান চব খেদাবি, যা চাপ চুপ বহি থাক। বাবা বাবা কি মানুহ আৰু ইমান দেৰি হ'ল, চাহ তাহ দিয়া নাই কাৰণেহে সুধিছো। আপি চাপি থাকিলে ইমান টাইম চাহ দিলাই হয়। টাকলু বেটা, তই জীৱনটোত কেৱল খাং খাংকেই থাকা, চাপ চুপ বহি থাক, মই পূজা আৰম্ভ কৰোঁ। বাপা পূজা আৰম্ভ কৰবা পাৰা হৈছে না? ভৌলুকা, তই ইয়াতে বহি লও, আমি এতিয়া পূজা আৰম্ভ কৰি দিওঁ। চা ভৌলুকা, যিহেতু তই পূজাখান কৰবি, মই মন্ত্ৰ উচ্চাৰণ কৰি যাম আৰু তই মই যি কওঁ মোৰ মুখে মুখে কৈ যাবি। এতিয়া ভৌলুকা তই হাতত দুটা ফুল লও আৰু কৈ যা ওম নম। এতিয়া ভৌলুকা তই দুটা হাতত ফুল লও আৰু কৈ যা ওম নম। ভৌলুকা, তোক মই কবা দিয়া নাই, তোক হাতত দুটা ফুল লবা দিছো। ভৌলুকা, তোক মই কবা দিয়া নাই, তোক দুটা হাতত ফুল লবা দিছো। ধেত তেৰি, কিহৰ পালাত পৰলো এই? কিহৰ পালাত পৰলো এই? ভৌলুকা, তই যদি এইবাৰ মই কোৱা কথা এটা শব্দও ক, তোক গলত টিপি মাৰিম। ভৌলুকা, তই যদি এইবাৰ মই কোৱা কথা এটা শব্দও ক, তোক মই গলত টিপি মাৰিম। ইয়াক আজি মই সঁচাকে মাৰিম আজি। ইয়াক আজি সঁচাকে মাৰিম আজি। কাজিয়া নকৰিবি বাবা, কাজিয়া নকৰিবি বাবা, কাজিয়া নকৰিবি বাবা। বুঢ়া এৰি দিয়ে, বুঢ়া এৰি দি। বুঢ়াৰ বৰ তেল হৈছে, বুঢ়াৰ তেল আজি খহাব লাগিব। বুঢ়ী মোক মালা কৰি ইহঁতে বাইপাক পুতাকে লগ লাগি টকান চকান লৈ আহ বুঢ়ী। বাবা বুঢ়ীও মস্ত টকান লৈ আহিছে বাবা। চু ইয়াৰ পৰা যাই ভাল হ'ব বাবা। ক'ত পলাবি তহঁতে? আজি তহঁতক মজা পালি দিম মই। আইঐ আহি পালে, পূজা ভালে ভালে গ'ল নে? নকবি আৰু, বুঢ়াই বৰ বেয়াকে মাৰলা, বুঢ়াই বৰ বেয়াকে মাৰলা মোক আজি। কি কয় আপুনি? বুঢ়াই আপোনাক মাৰছি? বাবা তই চিন্তা নকৰিবি, বুঢ়াক মই ভাল ধৰ্মেন্দ্ৰ ঘুচি লাগি দিছো। ডাকলা বেটাৰ মাক, যা অলপ গৰম পানী আনি মোৰ পিঠিখন মালিচ কৰি দি, বুঢ়াই গোটেই বৰ বেয়াকে মাৰছি। বাবা বুঢ়াৰ হাতত লাঠি আছিল কাৰণে আমাক মাৰবা পাৰছি, সেইকাৰণে এইবাৰ পূজা কৰিব গেলে আমিও লগত লাঠি লৈ যাম। যা এতিয়া তহঁতে চবে যা, মোক অলপ ৰেষ্ট ল'বা দি। হাই বন্ধুসকল, আমাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগিল ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।